Hey everyone, welcome back to my YouTube channel. মই বহুত দিন ভিডিঅ' আপলোড কৰা নাছিলোঁ আৰু ক'তো ফুৰিবও যোৱা নাছিলোঁ। সেইকাৰণে আজি ফুৰিব যাব ওলাইছোঁ মোৰ ফেমিলিৰ লগত। আমি গৈ আছোঁ এতিয়া জেঠীমাহঁতৰ ঘৰত, মানে দেউতাৰ বাইক দুজনীৰ ঘৰত। ফাৰ্ষ্ট ডাঙৰ জেঠীমাৰ তাত গৈছিলোঁ, কিন্তু তাত ভিডিঅ' কৰা নহয়। এয়া আমাৰ সৰু জেঠীমাহঁতৰ ঘৰ, ইয়াতে খেতি বাতিও আছে, আপোনালোকে ভিডিঅ'টো দেখাই পাব। আৰু এইটো হ'ল সৰু জেঠীমা, আমাৰ ডিগি বেবীক লৈ আছে। এইটো মোৰ কাজিনৰ ল'ৰা হয়। মানে সিহঁতেও গৈছিলে, কিন্তু বেলেগকৈ গৈছিলে, তাত আমি লগ পাইছিলোঁ সিহঁতকো। আমি যোৱা কথা গম পাই জেঠীমাই মানে পিঠা বনাই থৈ দিছে। এইটো ডিগি বেবীৰ মাক, মোৰ খুৰাৰ ছোৱালী মানে। যিহেতুকে মানে ফুটবলৰ ৱৰ্ল্ড কাপ চলি আছে, গোটেইবিলাকে ইয়াতে বহি মানে খেলা চোৱাত লাগি গৈছে। আৰু মা এইফালে ৰান্ধনি ঘৰত সোমাইছে বৌহঁতক অলপ মানে হেল্প চেল্প কৰি দিবৰ কাৰণে। এইটো আমাৰ মাজু বৌ, আৰু এইফালে এইটো আমাৰ ডাঙৰ বৌ, আৰু এইটো আমাৰ সৰু বৌ। ভাত পানী খাই পিছফালে আহিলোঁ ঘৰৰ, মানে খেতি চাব আহিলোঁ। ভিনদেউ আমাৰ ফাৰ্ষ্ট টাইম আহি পাইছে ইয়াতে, গতিকে ভিনদেউটো দেখাই নাই এইবিলাক, ভিনদেউক দেখাবৰ কাৰণেও লৈ আহিছোঁ। এয়া জাতিলাও, পানীলাও যি কয় আপোনালোকে, চাং দি থৈছে, ধুনীয়াকৈ লাগিছে বহুত। এই খেতি পথাৰ বহুত কিবা কিবি ৰুইছে ইয়াতে, নহৰু ৰুইছে, আৰু এইফালে আছে ফুলকবি। এইবিলাক হ'ল ধান, মানে ধান পকিছে, এতিয়া ধান কটা মানুহ লাগি আছে। মোৰ পিছফালে সেইবিলাক ধান কটা মানুহ লাগি আছে। এইটো ৰঞ্জিত ধান বুলি কৈছে তেওঁলোকে, মানে ধানটোৰ নাম ৰঞ্জিত। আৰু এই গোটেইবিলাক হ'ল ধানৰ খেতি। আৰু আপোনালোকে পৰিৱেশটো চাওক, ইমান বেছি ধুনীয়া, মানে বতৰটো ইমান ধুনীয়া হৈ আছে, আকাশখনো ইমান ধুনীয়া হৈ আছে, মানে ফটো চটোবিলাক ল'বৰ কাৰণে। আৰু এয়া হ'ল বোকা চাউল, মানে যিটো বৰা ধান থাকে সেইটো। এয়া আমাৰ ভিনদেউ, মানে জেঠীমাহঁতৰ এনেকুৱা লগাই নাই যে ভিনদেউ মানে জেঠীমাহঁতৰ ঘৰত ফাৰ্ষ্ট টাইম গৈছে, য'তে যায় মানে ধেমালি। লক্ষীমাক সেৱা কৰি এবাৰ নামি গ'লো। পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। পথাৰত যাওঁ খেতি। এইফালে ভিনদেউ নাঙল পাই পুৰা লাগি গৈছে, মানে ফটো চটো উঠাত, খেতি কৰাত। অলপমান হালি দিয়ে বেছিকে। বঢ়িয়া। দাদাকো অলপমান দাঙি হেল্প কৰি দিলোঁ। এই পুখুৰীটো জেঠীমাহঁতৰে, মাছ আছিলে বহুত, বানপানীত মানে গোটেই মাছবিলাক গুচি গৈছে ধাৰত। এতিয়া অলপ অলপ আছে, বেছি নাই। আৰু এই হাঁহবিলাকো জেঠীমাহঁতৰে হয়। এইটো ডাঙৰ দাদাৰ সৰু ল'ৰা, ই মানে লেতেৰা, ইমানে বেয়া পায়, তাক কোনোবাই চুমা খালেও সি মানে বেয়া পায়, উকাই দিয়ে আৰু। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত দেখাবলগীয়া। কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি মোৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি অল ক্লিক কৰিবলৈ নাপাহৰিব। আজিলৈকে আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক, আৰু এনেকৈ আশীৰ্বাদ কৰি থাকক যাতে ভাল ভাল ভিডিঅ' আকৌ আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ। টেক কেয়াৰ, বাই বাই।